নমস্কাৰ সকলোলৈকে আশা কৰিছোঁ সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি সন্ধ্যা আহিছোঁ চাবলৈ খুৰা-খুৰী আহিছে আৰু মোৰ মানুহজন আহিছে আমি সদায় দিনত আহোঁ চাই যাওঁ আৰু ৰাতি প্ৰগ্ৰেম চোৱা নাই হলে আজি আমি চাবৰ কাৰণে আহিছোঁ সাংস্কৃতিক সন্ধ্যা চাই যাবৰ কাৰণে আহিছোঁ আজি এয়া মোৰ মানুহজন খুৰা-খুৰী কিমান মানুহ হৈছে চাওকচোন লোকে লোকাৰণ্য হৈ পৰিছে এয়াই হৈছে ৭৭খন পতাকা এবাৰ আমি যাওঁ বলক কবিতাৰ গাঁৱলৈ সংৰক্ষিত কবিতা পাঠ অনুষ্ঠানৰ কবিতা এইবাৰেই তেওঁ অহা যোৱা কৰিছে মনগলে সোমাই মনগলে ওলাই অপ্ৰয়োজনীয়ভাৱে অনুমতিহীনভাৱে প্ৰায়ে কিমান ধুনীয়া লাগিছে কবিতাৰ গাঁওখনলৈ আহি এফালে আগৰ পৰাই গছ কেইজোপা আছে ইয়াতে ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থা কৰি দিছে কিমান ভাল লাগিছে লাইট লগাই দিছে আৰু ইয়াত সকলোৱে স্বৰচিত কবিতা আবৃত্তি কৰিছে বহুত ভাল লাগিছে প্রকৃতির খোপা প্রেমিক পাগল কবিতায় হাত বাউজি মাতিছে প্রেমিক কবি ওলানা কবিতাৰ গাঁৱলৈ যাওঁ মন মনসা পৰিৱেশ এন্ধাৰৰ বুকুত জোনাকীৰ পোহৰ নহয় এয়া কলিতা চাকিৰ পোহৰেৰে উজ্বলাই তুলিছে চৌকা কবিতা পাগল প্ৰেমিক কবিয়ে খাপৰি মেলিছে প্ৰেমৰ স্পন্দনত উন্মাদ হৈ উঠন বুকুৰ সপোন দেখা এইবাৰ শুনো আহক আইসকলে গাই থকা ইমান ধুনীয়াকৈ গাইছে মই বহুত ভাল পালোঁ শুনি সেইকাৰণে আপোনালোকলৈ আগবাঢ়িছোঁ
সকলৰ নাম শুনি ইমান ভাল লাগিলে, সেইকাৰণে মই আপোনালোকলৈ আগবঢ়ালোঁ। নিশ্চয় আপোনালোকৰো শুনি বহুত ভাল লাগিলে, নহয় জানো? আৰু তাৰ পাছত আহিলোঁ আমি গ্ৰন্থমেলালৈ বুলি। তাৰ পাছত খুৰাই এখন বুকছ ল'লে, তাৰ পাছত আমিও ল'লোঁ আৰু খুৰীও ল'লে, সকলোৱে আমি ল'লোঁ বুকছ। আগতেও লৈয়ে আছোঁ আৰু সদায় গ্ৰন্থমেলালৈ আহিলে বুকছ লোৱাই হয়। আৰু চাওকচোন পৰিৱেশটো এবাৰ, এয়া মোৰ মানুহজন, এয়া খুৰী। এতিয়া অলপ মানুহ কমিছে, ৰাতি প্ৰায় 9টামান বাজিছিল। এয়া খুৰীয়ে কিতাপ চাই আছে। ইয়াতে আমি কিতাপ কেইখনমান ল'লোঁ। তাৰ পাছত আহিলোঁ আমি চাহ খাবলৈ, টেকেলি পিঠাৰ লগত চাহ খাবলৈ। পাঠশালাৰ এই অধিৱেশনৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অসম সাহিত্য সভা হাজাৰ বছৰ ধৰি জীয়াই থাকক ইয়াকে কামনা কৰিছোঁ। গতিকে এটা ক্লেপ দিব লাগে নহয়নে? সাহিত্য সভাৰ কাৰণে আমাৰ ইমান ধুনীয়া ব্যৱস্থাপনা হৈছে, ক্লেপটো অলপ ডাঙৰ হ'লে ভাল হ'ব। আজিৰ প্ৰগ্ৰেমত আছে জিতুল সোণোৱাল, ৰূপম ভূঞা আৰু কল্পনা পাটোৱাৰী। আজিৰ ভিডিঅ'টো ইমানখিনিলৈ আছিলে। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।